বৰডুমচাৰ ২ নং মহং আলুবাৰীৰ দুগৰাকী ছাত্ৰী নিৰুদ্দেশ। যোৱা ২০ আগষ্টৰ পৰা নিৰুদ্দেশ এই দুই ছাত্ৰী। ঘৰৰ পৰা বিদ্যালয়লৈ অহাৰ পথৰ পৰাই সন্ধানহীন দুই ছাত্ৰীৰ। নিৰুদ্দেশ হোৱা ছাত্ৰীকেইগৰাকী ক্ৰমে দৃহা মুৰা আৰু কুমাৰী ওৰাং। দুয়োগৰাকী ছাত্ৰীৰ বয়স প্ৰায় ১২ বছৰ। কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰী দুগৰাকীৰ সম্ভেদ পালে উপৰোক্ত ২ নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। ক্ৰমে নম্বৰ কেইটা হৈছে ৯৯৫৪৫ ৬০২৬২ আৰু আনটো নম্বৰ হৈছে ৬০০৯৪৭৪৮৪। উল্লেখ্য যে ছাত্ৰীকেইগৰাকীৰ অভিভাৱকে বৰডুমচাৰ থানাত এজেহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত ছাত্ৰীকেইগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসনে। মাৰ্ঘেৰিটাৰ পৰা শ্যাম যাদৱ, NE365 লাইভ। বয়স কিমান? স্কুলে গৈছিলে কি স্কুলে আৰু বেলেগ ক'বলৈ গৈছে নেকি? স্কুলে মই গৈ কিনে চালোঁ মানে তাৰপাছতে আৰু ছাত্ৰ এঘণ্টাকৈ দিয়া হ'ল আৰু তাৰপিছতে দিয়া হ'ল। আমি তেখেতৰ ছোৱালীজনীৰ পলিচি LIC অফ আছাম মেছেজ প্ৰেৰণ কৰিছোঁ। হয়, তেওঁলোকৰ কিবা অনুসন্ধান আপোনালোকে পাইছে নেকি? আমি অনুসন্ধান চলাই আছোঁ। এতিয়া বিশেষভাৱে তুমি স্কুল বন্ধ হোৱা মানে কালি স্কুল খুলিলেহে আমি বিশেষ জানিব পাৰিম যে ল'ৰা ছোৱালী দুজনমান দেখিছোঁ স্কুল